কমেন্ট সেকশনত জনাই যে গুৰুংদাই ইমান ছুটি কেনেকে পায়, তেওঁ চাকৰি নকৰে নেকি? য'ত ভয় নাখাব, যাক সন্মান নকৰে যে গুৰুংদাই অভাৰ এক্টিং কৰিছে, আজিৰ যুগতো ভূত থাকে নে? ভূতটো দেখা নাই, আপুনি প্ৰমাণ কৰিব পাৰিব নেকি ভগৱান আছে বুলি? আজি উভতি অহা হয় না নহয়, বাইকখন লক কৰি দিলোঁ। পুনৰাই মোৰ চেনেলত স্বাগতম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে, ভালে কুশলে থকাৰ কামনা কৰিছোঁ। এতিয়া বাজিছে ঘড়ী কাটাত 5:30। আমি যাম এক বিশেষ স্থানত, মিন্স বন্ধুবৰ গণেশ ৰায় তেওঁ ৰখি আছে কাজলগাঁৱত। চ' এতিয়া অফিচিয়েল কামত যাম আৰু সবিশেষ আপোনালোকক দেখুৱাই থাকিম ক'ত যাম, কি কৰিম। দুই এপত অফিচিয়েল বস্তু চব ঠিক ঠাকে আছে। सुबह हर जगह में करते हैं, हमें दिखा। क्यों करते हैं वो होता है मतलब সব ভিউয়ার্স আপোনালোকে জানে মই য'তে তেল ভৰাইছোঁ ৰাতিপুৱা প্ৰথম যদি ভৰাই তেতিয়াহ'লে কিবা 2 লিটাৰ কিবা টেষ্টিং কৰে হেনে। ইয়াৰ বিষয়ে মই নাজানো কি হয় নহয়, কিবা এটা মাপন আছে হেনো। সবিশেষ আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। চ' মই এতিয়া কৰি আছোঁ মোৰ টেংকি ফুল, গৈ আছোঁ টুৱাৰ্ডছ ওদালগুৰি অফিচিয়েল কামত। বন্ধুবোৰ গণেশ চন্দ্ৰ ৰায় কাজলগাঁৱত ৱেইট কৰি আছে। আজিৰ ভিডিঅ'টো হ'ব খুবেই ধামাকাদাৰ, আপোনালোকে স্কিপ নকৰি এণ্ডলৈকে চাই থাকিব, নিশ্চয় ভাল লাগিব। মোৰ অকণমান ভুল হ'ল, মই ভাবিছিলোঁ ৰায় বাবু ইয়াতে থাকিব বুলি, কিন্তু মই বহুত দূৰ আগুৱাই আহিলোঁ। তাৰমানে এই সৰু ৰাস্তাতে আহিব লাগিছিলে। চ' যি কি নহওক অলপ আইন উলংঘা কৰি আৰু পিছুৱাই যাওঁ। মই চিধাই ফ্লাইঅভাৰ ওপৰে মাৰিলোঁ নহয়। ৰায় বাবু থাকি গ'ল এই তলত। ৰায় বাবু আপুনি কোনখিনি মে হায়? ৰায় বাবু এয়া আমাৰ ছাৰ ৰায় বাবু। তো ছাৰ আজিতো মই আপোনাৰ পাইলট, গতিকে আপোনাৰ চাহৰ পৰা খোৱা বোৱা ৰাতিলৈকে গোটেইখিনি আপোনাৰ দেই। এভৰিথিং ন? গুড মৰ্ণিং, গুড মৰ্ণিং। এয়া ফাইনেলি পাই গ'লোঁ ৰায় বাবু। মই অলপ আগুৱাই গৈছিলোঁ মানে ওপৰে চলোৱা অভ্যাসটো, গতিকে মই গম পাইছোঁ মই কিবা এটা ভুল কৰিছোঁ। চ' ফাইনেলি হৈ গ'ল চব ঠিক ঠাক। এতিয়া আমি ৰাওনা দিওঁ টুৱাৰ্ডছ ওদালগুৰি নেকি? চব ঠিক ঠাক ন? কি খালে আপুনি? নাই, অকণমান গাখীৰ আৰু কিবা এটা খাই আহিলোঁ। আচ্ছা, মই লাল চাহ আৰু বিস্কুট খাইছোঁ। পিছলৈকে ইয়াত উদৰ পৰাই খাবই লাগিব। বাপৰে বাপ কি বেলেঞ্চিং ন? কেইখন গৈছে ইয়াত তুলি? 3 hours later. আজিৰ ডেষ্টিনেশ্যন আছিল আমাৰ ওদালগুৰি। এতিয়া যাৱতীয় কাম কাজ হৈ গ'ল, মিটিং চিটিং হৈ গ'ল, খোৱা বোৱা কৰিম, ইয়াৰ পৰা ওলাই যাম। দেখাই দিয়ক আপোনাৰ এই কিবাটো মাছটো ডাঙৰ হৈছে, ইমান আয়োজন কৰিছে। বা বেমাৰী অহাৰ পৰা ইমান লাগি আছে, মাজে মাজে পিটি বছ হৈ থাকিব লাগে। থিয়েটাৰৰ মালিক এইফালে নিপন গোস্বামী। কাটি দিম এইবিলাক। কোনটো কম আবাহন মোক সেনেকে কলি চৌৰাং মঞ্জু বড়ো থিয়েটাৰ। 6 hours later. গাড়ীখনে কিছু এটা বেয়া শব্দ কৰি আছে কাৰণ ইয়াৰ ছাৰ্ভিচিঙৰ সময় হৈ গ'ল। কোকৰাঝাৰৰ পৰা ওদালগুৰিৰ ডিষ্টেঞ্চ প্ৰায় 260 কিলোমিটাৰৰ বেছি হয়। টু এণ্ড ফ্ৰ 520 কিলোমিটাৰ ইফাল সিফাল কৰি প্ৰায় 550 কিলোমিটাৰ আজি গাড়ী ড্ৰাইভ কৰা হ'ল। আপোনালোকে বহুতে কমেণ্ট ছেকশ্যনত জনাই যে গুৰুংদাই ইমান ছুটি কেনেকে পায়, তেওঁ চাকৰি নকৰে নেকি? আৰে বাবা, আপোনালোকক প্ৰণাম জনাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। চাকৰি কৰোঁ, দস্তৰ মত কৰোঁ, নিজৰ ডিউটি সুচাৰুৰূপে পালন কৰোঁ। হয়তো ইউটিউবত আপোনালোকে সঘনাই দেখাৰ কাৰণে ভাবে এওঁ ডিউটি নকৰে নেকি। তেনেকৈ নহয়, আমি বন্ধ দিনত কেতিয়াবা দুটাও ভিডিঅ' বনাই পেলাওঁ। আৰু আজি কোনো ব্লগ বনোৱাৰ ইচ্ছা নাছিল। অফিচিয়েল কামৰ ভিডিঅ'বোৰ আপোনালোক কিমান দেখুৱাম, আপোনালোক বৰ হ'ব। তথাপিও যিহেতু কষ্ট কৰি গৈছোঁ, বাটত সৰু সুৰা 2-এটা ঘটনা দেখুৱালোঁ। আৰু মোৰ অফিচাৰসকলৰ লগত এটা বিশেষ ধৰণৰ মিটিং আছিল। এই ধৰণে আমি কাম কৰি চাওক। ৰাতিপুৱা 4টাত ওলাইছিলোঁ, এতিয়া প্ৰায় 9টা পাৰ হৈ গ'ল। ঘৰ পাওঁ মানে 9:30 10টা বাজিব। আকৌ দৈনন্দিন জীৱন আৰম্ভ হৈ যাব। 10টাৰ মত কাম কৰিবই লাগিব। কোনো অফিচাৰে কাকো ইমান সহজে ছুটি নিদিয়ে।
আৰু যিহেতু মই এতিয়া আৰু 7 বছৰে মই চাকৰি কৰিম তাৰপিছত 10টাৰ মূৰত ভ্লগ বনাম ভাল ভ্লগ বনাম তাৰ মাজতে কণ্টিনিউৱেশ্যনৰ কাৰণে মই ভ্লগবোৰ বনাই গৈ থাকিম আপোনালোকে অন্যথা ভাবি নল'ব মানুহে কৰ্ম অবিহনে কেতিয়াও সাকসেস হ'ব নোৱাৰে আজি মই যিখিনি পাইছো সেইখিনি কৰ্মৰ জৰিয়তে পাইছো লগতে আপোনালোকৰ ইমান মৰম স্নেহ পাইছো যাৰ কাৰণে মই ইউটিউবটো কেতিয়াও এৰিব নোৱাৰিম ইউটিউব জীয়াই থকালৈকে নিশ্চয় সময়ত ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম আজি কন্টেন্ট বুলিবলৈ একো নাছিলে জাষ্ট মোৰ মনৰ কথা শ্বেয়াৰ কৰিলো আমি একেলগ হৈ গৈছিলো অফিচাৰসকলক বিভিন্ন ঠাইত নামিল এতিয়া মই অকলে এজ এ পাইলট হিচাপে মইতো পাইলট নহয় মই গাড়ী চলাই ভাল পাওঁ এডভাইজাৰ কৰি ভাল পাওঁ অৰ্থাৎ মই সময়ত পাইলটো হৈছো অফিচাৰো হৈছো সাধাৰণ লেবাৰো হৈছো ইউটিউবাৰ হৈছো এইদৰে কাম কৰি যাম আৰু আপোনালোকৰ মৰম চেনেহ পালে নিশ্চয় ইউটিউবতো আগুৱাই যাম এইখিনি আশা কৰিলো আৰু আজিৰ ভিডিঅ' মই ইমানতে অন্তপেলাত যদি চাই ভাল পালে নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ কমেন্টবোৰ লিখি যাব মই কমেন্টবোৰ লেখাৰ কাৰণে কোনো বেয়া নাপাওঁ মই কোনো অভাৰ এক্টিং কৰিবও নাজানো সিদিনাখন এটা ভূতৰ ব্লগ বনাইছিলো কাৰণ যেহেতু আপোনালোকৰ ডিমাণ্ড আছিলে সৰু সুৰা নেগেটিভ এনাৰ্জি লৈ যেহেতু কিছুমান শক্তিয়ে কাম কৰি থাকে তাৰ এটা ফিলিংছ দিছিলো কিন্তু মই এইটোৱে কওঁ ভূত আজিলৈকে দেখা নাই আৰু ভূত নাই বুলি মই কওঁ নেগেটিভ শক্তি এটা আছে তাৰ কাৰণে আমি হয়তো কেতিয়াবা ভয় খাওঁ আৰু সেইবোৰ দৰকাৰো হয় য'ত ভয় নাখাব যাক সন্মান নকৰিব তেনেকৈ তাৰ গোটেই পৃথিৱীখন নচলে ভয় খাব লাগিব যেনেকৈ এজন বয়োজ্যেষ্ঠ মানুহ বা তেওঁক যদি আমি সন্মান নকৰোঁ তেতিয়াহ'লেতো আৰু এই সমাজখন চলি নাথাকে ঠিক তেনেকৈ সৰুক মৰম কৰিব লাগিব পজিটিভ এনাৰ্জি আছে যিহেতু নেগেটিভ এনাৰ্জিৰ ফিলিংছো ল'ব লাগিব নিশ্চয় ভগৱানে আমাক সৃষ্টি কৰিছে ভয়ো খাব লাগিব কান্দিব লাগিব হাঁহিব লাগিব প্ৰতিটো বস্তুৰ নিজৰ ঠাইত নিশ্চয় এটা বেষ্ট থাকে তাৰহে ফিলিংছ দিবলৈ খুজিছোঁ কোনোবাই কয় যে গুৰুদাই অভাৰ এক্টিং কৰিছে আজিৰ যুগতো ভূত থাকেনে ভূতটো দেখা নাই আপুনি প্ৰমাণ কৰিব পাৰিব নেকি ভগৱান আছে বুলি ভগৱানটো আপুনি দেখা নাই এটা বিশ্বাস গতিকে এইখিনিয়ে অলপ বেছিকৈ কৰোঁ আপোনালোকে অন্যথা নল'ব সো মোৰ ভিডিঅ'টো কৰিছোঁ ইমানতে অন্ত যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব নতুন ভিডিঅ' নটিফিকেশ্যন তাতে পাব পুনৰাই নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ টিল দেন টেক কেয়াৰ বাই বাই গুড নাইট এক্সাইড বেটাৰী এয়া চাইকেলৰ ৰিং কিন্তু আমি চাইকেল অনা নাই আনিছোঁ কেইটামান যঁতৰ চ' ফাইনেলি এতিয়া মই ঘৰমুখী আৰু সঁচাই ক'ব গ'লে আজি ইমানেই টায়াৰ্ড ফিল কৰিছোঁ নহয় মোৰ মূৰ আচন্দ্ৰাই কৰি আছে নাজানো কিয় ইমান উইক ফিল কৰিলোঁ